এভৰিৱান গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মই হিমাদ্ৰীয়ে মোৰ আন এটা ভিডিঅ'লৈ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6টা আৰু মই গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া মই ভগৱানৰ ওচৰত চাকি এগছ জ্বলাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া ৰাতিপুৱা চাহকাপ খাই লওঁ। মা দেউতা আৰু মোৰ কাৰণে বাকী আনিছোঁ, লগত লৈছোঁ মেৰিগ'ল্ড বিস্কুট আৰু গুড়। ৰাতিপুৱা চাহকাপ এনেকৈ খাই ভাল লাগে। আজি ৰাতিপুৱাই বনাব লৈছোঁ কেক। কিয় বনাব লৈছোঁ সেইটো আপোনালোকক ক'ম বাৰু। এতিয়া মই এটা কেক বনাম, তাৰ কাৰণে মই লৈছোঁ 3টা কণী, ময়দা একাপ আৰু একাপ চেনি। এতিয়া মই চেনিখিনি মিক্সিত মাৰি গুড়ি কৰি ল'ম। চেনিখিনি বহুত ডাঙৰ হয় কাৰণে গলোতে বহুত টাইম লাগে। এইখিনি গুড়ি কৰি ল'লোঁ। ঠিক একেদৰে মই কণীখিনিও মিক্সিত মাৰি পেষ্ট বনাই ল'ম, তেতিয়া সহজ হয়, বেছি সময় ফেটি থাকিব নালাগে। গুড়ি কৰি লোৱা চেনি আৰু ফেটি লোৱা কণীখিনি আৰু ময়দা আৰু একাপ ৰিফাইন তেল আৰু দিম 2 চামুচ বেকিং পাউডাৰ আৰু দিম কেক জেল। এইটো দিলে কেকটো ছফ্ট হৈ থাকে আৰু বগা হৈ থাকে ভিতৰখিনি। এইখিনি মই এতিয়া ফেটি ল'ম। ফেটোতে বেছি সময় নালাগে কাৰণ মই আগতে কণী আৰু চেনিখিনি মিক্সিত মাৰি পেষ্ট বনাই ল'লোঁ কাৰণে কম সময়তে হ'ব ফেটি। একেবাৰে শেষত দিম মই ঘিউ অকণমান, স্মেলটোৰ কাৰণে। স্মেলটো তেতিয়া ধুনীয়া আহে। কেক বনাবলৈ মই এইটো বাতি ব্যৱহাৰ কৰিম। বাতিটোত ৰিফাইন তেল অকণমান দি ভালকৈ সানি ল'ম যাতে কেকখিনি ইয়াত লাগি নধৰে। এতিয়া মই এইখিনি বাতিটোত বাকি দিম আৰু মই কুকাৰটোত আগতেই বাতিটো ভৰাই ৰাখিছোঁ, নহ'লে পাছত ভৰাবলৈ অকণমান অসুবিধা হয়। এতিয়া মই এইটো গেছত তুলি দিছোঁ, একেবাৰে গেছটো ল' ফ্লেমত ৰাখিম আৰু এইটো হওঁতে 45 মিনিট লাগিব। হাই এভৰিৱান, আজি এটা স্পেচিয়েল ডে' হয়, সেইকাৰণে ঘৰৰ সকলো মানুহ ব্যস্ত হৈ আছে আৰু ময়ো ব্যস্ত হৈ আছোঁ। আজি মোৰ ভতিজাটোৰ বাৰ্থডে', সেইকাৰণে আমি ঘৰৰ সকলো মানুহ ব্যস্ত হৈ আছোঁ। মই ৰাতিপুৱাৰ পৰা কেক বনাই আছোঁ, আপোনালোকে দেখিছেই। বনামগৈ এতিয়া আৰু সেই ভিডিঅ'টো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম আৰু বাৰ্থডে'তনো কি হয় সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আমাৰ ঘৰৰ বাৰ্থডে' বয় বেলুন ফুলাই আছে ৰাতিপুৱাৰ পৰা। কিমান ফুলালা বেলুন? বহুত ফুলালা? বাহ মজা। এতিয়া গা পা ধুই ৰেডি হৈ লোৱা আৰু দেই। কেক আইচিং কৰিবৰ কাৰণে মই লৈছোঁ হুইপ ক্ৰীম। ইয়াতে দিম 2 টোপাল পাইনএপল ফ্লেভাৰৰ কাৰণে। এতিয়া মই ব্লেণ্ডাৰত ক্ৰীমখিনি ফেটি ল'ম যেতিয়ালৈকে ক্ৰীমখিনি টান হৈ নাযায়। এয়া কেক হৈ গ'ল। মই 2 পাউণ্ডৰ বনালোঁ সেইকাৰণে ডাঙৰ দেখাইছে। এতিয়া মই এইটো আইচিং কৰি লওঁ। মই কেক ইমান ভালকৈ বনাব নাজানো, মই ক'তো শিকা নাই, এনেই ঘৰতে খাবৰ কাৰণে বনাওঁ আৰু আজি বাৰ্থডে কাৰণে অকণ ভালকৈ বনাব চেষ্টা কৰিছোঁ আৰু। এয়া দেখিছেনে কেক বনাই গৰমত মোৰ কি অৱস্থা হৈছে, একেবাৰে ঘামি জামি তুমি অৱস্থা নাইকিয়া হৈ গৈছোঁ আৰু কেক বনাওঁতে কেক বনাই নহয় লাগি গৈছেগৈ আৰু। আজি মই ৰাতিপুৱা 7টা বজাৰ পৰা কেকতে লাগি আছোঁ। এতিয়া 11টা বাজিলে, একেবাৰে ভাগৰ লাগি গৈছে। কিন্তু ভাগৰ লাগিলেও নিজে বনোৱা কেকটোৰ নিচিনা হ'ব নোৱাৰে। মনটো বহুত ভাল লাগে বনাই হোৱাৰ পাছত। এতিয়া মই বনাইছোঁ ফুল, এই ফুলকেইপা এতিয়া বনাই লগাই লওঁ কেকত, তেতিয়া দেখিবলৈ ধুনীয়া হ'ব। আৰু এয়া কমপ্লিট হৈ গ'ল কেক।
এয়া ৰাতিপুৱাৰ পৰা ফুলাই থোৱা বেলুনখিনি বাৰ্থডেৰ কাৰণে। ককাইক ভাইক দুটাই লাগি ৰাতিপুৱাৰ পৰা এইবোৰকে কৰি আছে আৰু। এতিয়া কেক কটাৰ সময় হৈ গ'ল। এয়া কেক কাটিছে ময়ে। কোল্ড ড্ৰিংকছ আৰু কেক তেনেকৈ খুৱাইছোঁ আৰু বেছি ডাঙৰকৈ পতা নাই, এনেই নিয়ম এটাহে কৰিছোঁ আৰু বেছি মানুহ মতা নাই। তাৰ লগৰ ল'ৰা ছোৱালী কেইটামানকে মাতি নিয়ম এটা কৰি ৰাখিছোঁ। দিনৰখিনি হৈ গ'ল। এতিয়া ৰাতি ঘৰতে খাবৰ কাৰণে হাঁহ আনিছে। হাঁহ গুচাই আছে। এয়া হাঁহৰ মাংসত দিবৰ কাৰণে কোমোৰা আৰু আলু কাটি আছে। এয়া হাঁহৰ মাংস বনাই আছে জুইত দাদাই। এয়া ৰাতিৰ ভাত সাজ খাই আছে চবেই একেলগে। বাইদেউ, ভিনদেউ আৰু ভাগিনকেইটা খাই আছে। সৰু সুৰাকৈ এনেকৈ আজি বাৰ্থডেটো হৈ গ'ল আৰু। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।